চোৱা কি আছে ভিতৰত হাই গাইজ কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে এণ্ড চাগে আপোনালোকে ছেটআপটো দেখি ভাবিছে কি হ'ল তো হঠাৎ কিবা এটা মোৰ মাইণ্ডত আহিল সেইকাৰণে মই ব্লগিং ষ্টাৰ্ট কৰি দিলোঁ তো ৰাইট নাও মই অফিচত আছোঁ আৰু এতিয়া হৈছে এৰাউণ্ড ছেকেণ্ড কেইটা বাজে অ'কে 12:30 তো অলপ পিছত আমাৰ লাঞ্চ টাইম হ'ব তো ভাবিলোঁ এইখিনি সময়তে মই ভিডিঅ'টো শ্বুট কৰোঁ কাৰণ আজি ছানডে হয় আজি 13 ফেব্ৰুৱাৰী তো বহুত বেছি ৰাছ আছিল অফিচত ৰাইট নাও অকণমান ফ্ৰী হৈছোঁ তো ডেটছ ৱাই ভাবিলোঁ ব্লগিংটো ষ্টাৰ্ট কৰোঁ তো আজি ব্লগিংটো ষ্টাৰ্ট কৰাৰ এটা মটিভ আছে একচুৱেলি তো কালি হৈছে 14 ফেব্ৰুৱাৰী তো মোৰ লাইক বিয়াৰ পিছত প্ৰথমটো ভেলেণ্টাইন ডে মই মোৰ হাজবেণ্ডৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ একচুৱেলি 14 ফেব্ৰুৱাৰী বুলি তেনেকুৱা ধৰণৰ কোনো লাইক প্লেনিং নাই বাট ভাবিছোঁ এটা হাজবেণ্ডক ছাৰপ্ৰাইজ গিফ্ট দিম বহুত ডাঙৰ বস্তু নহয় বহুত ডাঙৰ গিফ্ট নহয় বাট যিয়ে নহওক মৰমত দিয়া এটা ফুলো বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰে মই ভাবোঁ তো তেওঁ একচুৱেলি অলপো নাজানে মোৰ এই প্লেনিংটোৰ বিষয়ে তেওঁৰ একো আইডিয়াই নাই তো তেওঁৰ শ্বকিং মুমেণ্টছটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এইটো ব্লগ একচুৱেলি কালিলৈকে লাইক কণ্টিনিউ হ'ব কালি তেওঁৰ ৰিয়েকশ্যনলৈকে আহি গৈছে সেইকাৰণে কেমেৰাটো লুকাই দিছোঁ তো মই এতিয়া লাঞ্চ কৰিম লাঞ্চ কৰাৰ পিছত মই 5-10 মিনিটৰ কাৰণে ওলাই যাম তেওঁৰ কাৰণে কিবা এটা কিনিবলৈ অলৰেডি এটা মই কিনি থৈ দিছোঁ বাট তাৰ লগত কিবা এটা সৰু বস্তু দিম তো আপোনালোকে মোৰ লগত থাকক কানেক্ট হওক চাওকচোন ৰিয়েকশ্যনটো চাবলৈ মই বহুত বেছি লাইক ডেছপাৰেট হৈ আছোঁ কিউৰিচিটি হৈ আছে যে তেওঁ কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন দিব কাৰণ তেওঁৰ অলপো তেওঁৰ মাইণ্ডত অহা নাই যে মই তেনেকুৱা ধৰণৰ কিবা এটা ছাৰপ্ৰাইজ দিব পাৰোঁ তেওঁ এণ্ড মই এতিয়াই কৈ দিছোঁ বহুত ডাঙৰ বস্তু নহয় কিন্তু মৰমত দিয়া এপাহ ফুলো বহুত বেছি ইম্পৰ্টেণ্ট হয় মৰমত যেতিয়া দিব আপোনাক কোনোবাই তো সেইটো ফিল চাগে চবে ল'ব পাৰে চব কথা পাতি আছে হাজবেণ্ডৰ লগত হ'ব দিয়া মোৰ টিফিনে আহি পোৱা নাই এতিয়া এয়া হেলমেট পিন্ধিলোঁ ব্লগ বনাই আছোঁ চল্লিছ টকা ন দিয়া এইটো পেকিং কৰি দিয়া এই পাগল হৈছে অ' নালাগে ফাটলামি নহয় দেই বুফেবিলাক কিমানকৈ মানে এনে যদি এনেকুৱা গুচ্ছা লয় কিমান ল'ব এইটো 800 টকা হ'ব 20টা ধুনীয়া बर्थडे गिफ्ट मुझको दिसे था बर्थडे गिफ्ट किसका बर्थडे এতিয়া আমি अब खुलिए ना ঘৰতে গৈ আছো এতিয়া কেটা বাজে 5:21 বাবা ৰে তো আমি গৈ আছো এতিয়া ঘৰত আজি কানে এখিনি দেখো কালি আকৌ আহিব লাগিব মোৰা ৰাস্তা হোগা না ফোন নাই ভিডিও सबसे अच्छा इन्हें क्या लगता है? Say hi. Hi everyone. Today is 14 February. तो इतिया बाजी से almost 5:30. और मैं just उठी से actually कारण 8:15 মই আপা ওলাই যাম মানে 8:30 মোৰ ষ্টাফ কেবিন মই মোৰ হাজবেণ্ডক আজি ভেলেণ্টাইন ডে যিহেতু 14 ফেব্ৰুৱাৰী চ' মই ছাৰপ্ৰাইজ দিম এণ্ড তেওঁ অকণমানো নাজানে ছাৰপ্ৰাইজ
ৰ'দটো লাগিছে বৰ ধুনীয়া লাগিছে ভিটামিন ডি আছে ন ৰ'দত অকণমান ৰাতিপুৱা উঠি প্ৰায় মই এনেকৈ থাকোঁৱেই তো ঠিক আছে আপোনালোকে কানেক্ট হৈ থাকক মোৰ লগত ব্লগটোত আৰু এইজনীক চাওক মই অহা গম পাই এওঁৰা আহি হাজিৰ মই যেতিয়া অফিচৰ পৰা আহিম কেনেকৈ গম পাই মই নাজানো আহি ইয়াত ৰখি থাকিব বিস্কুট দিব লাগিব ইভিনিং এণ্ড ৰাতিপুৱা পাপি 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 তোমালোকে কানেক্ট হৈ থাকক লগ পাইছোঁ বহুত সোনকালে হাই গাইজ এতিয়া 7:10 হৈছে 5 মিনিট আছে আৰু মোৰ ৰিয়েকশ্যন মানে চাবৰ ভয় লাগি যায় আহিব বুলি তো তেওঁক মই এতিয়া উঠাবলৈ গৈ আছোঁ মাতি আছোঁ তেওঁ উঠা নাই বাৰু তো চাব তেওঁৰ ৰিয়েকশ্যন কেনেকুৱা হয় মই জাষ্ট ফিংগাৰ ক্ৰছ কৰি আছোঁ যে তেওঁৰ কেনেকুৱা ৰিয়েকশ্যন হ'ব একচুৱেলি বেছি দেৰি কৰিব নোৱাৰোঁ কাৰণ 8:30 মোৰ ষ্টাফ কেবিন চলিব তো ৰিয়েকশ্যনটো জল্দি জল্দি কেপচাৰ কৰি লওঁ ব'লক ৰোজটো মই ইয়াতে এনেকৈ থৈছিলোঁ যাতে বেয়া নহয় আৰু ইমান ধুনীয়া হৈ আছে একচুৱেলি ৰোজটো জান দেৰি বেলা নাপালোঁ সেইকাৰণে এইটো চকলেট চোৱা কি আছে ভিতৰত জিন্সটোৰ কঁকালখন হ'বনে নহয় নাজানো চাচোন পচন্দটো বহুত দে বয়ে আনি দিছে আন্নাপন্নাৰ পৰা ইয়াতে গলত লৈ চাচোন হ'বনে নহয় টাইট হ'ব নেকি টাইটটো হ'ব নালাগে বাৰু হ'বনে টাইট হ'ব নেকি তুমি পিন্ধি চাবা আহি কেনে নে পিন্ধিবা এতিয়া কালি গৈছে জানা মই ফুলটো আনিব পৰীক্ষিতৰ পৰা আনিছোঁ পৰীক্ষিতৰ কালি মনত ক'ত ৰাখিছোঁ চাচোন মই ড্ৰয়িং ৰুমত ৰাখিছোঁ চাবা চ' গাইজ মই অফিচ আহি পালোঁ এইমাত্ৰ এণ্ড আপুনি দেখিলেই ভিডিঅ'ত মোৰ হাজবেণ্ডৰ ৰিয়েকশ্যন একচুৱেলি বাকীখিনি মোৰ শ্বুট কৰা নহ'ল তো তেওঁ বহুত বেছি হেপ্পী এণ্ড মই বহুত বেছি হেপ্পী তেওঁৰ ৰিয়েকশ্যন দেখা পাই ओके गाइज तो स्टे ट्यून ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টোক লাইক কৰি দিব এণ্ড মোৰ আদাৰ কণ্টেণ্টবোৰত চকু ফুৰাব পাৰে আৰু আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব